আমি আহিলে দেখাম। 12 তাৰিখৰ পৰা আমাৰ 12 তাৰিখ আৰু 13 তাৰিখে তো হেৰে সকল ওয়েলকাম টু মঞ্জিত ব্লগছ আৰু আপোনালোকে থাম্বনেল চাই গম পালেই চাগে আছে খেল মহাৰণ আৰু আজি আমি আছো ক'ত মানে গম পাব ৰ'ব ক'ত আছো সেইটো বাদ দিয়ক কিন্তু কি কৰি আছো গম পাব কি কৰি আছো মানে আজি আহিছো আমি ইয়াত ৰিচিপশ্যন আৰু আমাৰ এই বকো সমষ্টিত আজিৰ পৰা মানে খেল মহাৰণ এইটো আৰম্ভ হৈ গ'ল আৰু ইফালে সাংস্কৃতিক অনুষ্ঠান চলি আছে পুৰা নৃত্য আৰু ইফালে খেলি ফিল্ডত চলি আছে বল খেলা ইফালে আছে সাংস্কৃতিক অনুষ্ঠান আৰু সেই আৰু আমি আহিলো ইফালে পুৰা মানুহ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি আছে শেষলৈ কৈ আছো এইটো মানে দাদা এজনক সুধিম বঢ়িয়াকে মানে ইয়াত চলি আছে ফুটবল খেল আৰু সেইফালে চলি আছে পুৰা নৃত্য মানে আজি শুভ আৰম্ভণি হৈ গ'ল মানে ঘপকে ভিডিঅ'টো বনাই দিলো আৰু তো আমিও আহি গ'লো তাৰপিছত ইয়াতে আমি অলপ বন্তি এইফালে আছে লাদা আৰু সেইফালে এতিয়া মহাদেৱৰ মূৰ্তি থৈ দিছে গছৰ তলত পুৰা পেটলা মানে মহাদেৱটো মানে খেলা এখনত আছিলো মানে ইয়াত মানে ভাত দি আছিলো আৰু ইফালে এইফালে ড্ৰাইভাৰ দা আছে আমি গাড়ীতে দালি উঠাইছো ভাত চাত দি আছো এতিয়া মানে আৰু ইমান পানী যিগিলা খালী হ'ল সেইখিনি লৈ যাই আছো আৰু সেইফালে ভাত খাই আছে আৰু গোটেইকেইটা খাই আছে আৰু ইফালেও আছে দালি দি আছোঁ আৰু এইফালে ইও খাই আছে আৰু এইবাৰ আপোনালোকক কৈ আছোঁ যিসকলে মানে বস্তুটো ধৰবা পৰা নাই মানে বুজি পোৱা নাই অলপ বুজি পাব এইবিলাক যে আপোনালোকে দেখিলে কি কৰি আছোঁ ভালকৈ কৈ দিব সাংস্কৃতিক মহাৰণৰ কাৰণে আমাৰ গান্ধী মৈদাম খেলপথাৰত আমাৰ সমষ্টি পৰ্যায়ৰ সাংস্কৃতিক প্ৰতিযোগিতাসমূহ আৰম্ভ আজিৰ পৰা হৈছে আৰু ইয়াৰ পিছত তেওঁলোকে জিলা পৰ্যায়ত খেলিব পাৰিব আগতে এওঁলোকে যিবিলাক খেলুৱৈ সাংস্কৃতিক জগতত তেওঁলোকে আজি আমাৰ বকো কলেজত হৈ যোৱা পঞ্চায়ত পৰ্যায়ৰ যিবিলাক মানে প্ৰতিযোগী তেওঁলোকে উইনাৰ হৈ অহাবিলাকে ইয়াতে আজি মানে আমাৰ এই মঞ্চতে আজি তেওঁলোকে পৰিৱেশন কৰিছে আৰু ইয়াৰ পিছত যিবিলাক আজি মানে তেওঁলোকে প্ৰথম স্থান দ্বিতীয় স্থান দখল কৰে তেওঁলোকে এতিয়া জিলা পৰ্যায়ত খেলিব তাৰ পৰা তেওঁলোকে মানে অসম ভিত্তিত খেলিব আৰু এইখিনি আজি মানে আৰম্ভ হৈ গ'ল আজিৰ পৰা আমাৰ বকো বেলেগ সমষ্টিবিলাকত হৈছে আজি আমাৰ বকো সমষ্টি পৰ্যায়ত হৈছে আগত পঞ্চায়ত পৰ্যায়ত হৈ গৈছে এইখিনি ইয়াতে মানে 5 দিন থাকিব আপোনালোকক দেখি আছোঁ আমি আহিলে দেখাম 12 তাৰিখৰ পৰা আমাৰ 12 তাৰিখ আৰু 13 তাৰিখে মানে খেল মহাৰণ আছে তাতো এনেকুৱা ধৰণৰ কাৰ্যসূচী চলিব মানে তো গম পালে কেছটো মানে কথাটো ক'লে দাদাই ধুনীয়াকৈ মানে 8, 9, 10 এই 3 দিন মানে সিফালে সাংস্কৃতিক অনুষ্ঠানো চলি থাকিব আৰু ইফালে খেলো চলি থাকিব আৰু 12 আৰু 13 তাৰিখে 10 তাৰিখটো বাদ দি 12 আৰু 13 তাৰিখে মানে ফাইনেল খেলাখন হ'ব খেল মহাৰণৰ ফাইনেল খেলাখন হ'ব তো 8, 9, 10 আছে আৰু এই দুদিন মানে ফাংচন হ'ব তো আপোনালোকে চাব আহিব পাৰে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰক